24/7 দৰ্শকক এই মুহূৰ্তত দিবলৈ বিশেষ খবৰ এক বৰ্বৰ লোমহৰ্ষক ঘটনা মানৱ সমাজক লজ্জাজনক কৰা এক ঘটনা সংঘটিত হৈছে ৰঙিয়াৰ সমীপৰ চিকনিবাৰী গাঁৱত 50 ঊৰ্ধৰ এগৰাকী মহিলাক অতি বৰ্বৰভাৱে চোকা অস্ত্ৰৰে হানিখুচি হত্যা কৰি হাত বান্ধি পেলাই থোৱা অৱস্থাত উদ্ধাৰ কৰিছে ৰাইজে পশ্চিম বৰফুলিৰ নিবাসী মহিলাগৰাকীৰ নাম মৰিয়াম নেছা স্থানীয় ৰাইজে সন্দেহ কৰিছে যে মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে ইতিমধ্যে আৰক্ষী উপস্থিত হৈ ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে স্থানীয় ৰাইজে ক্ষোভ পূজাৰী কয় যে ঘটনাটো সংঘটিত হোৱাৰ পিছত আৰক্ষীক খবৰ দিয়াৰ 3-4 ঘণ্টাৰ পিছতো প্ৰশাসনৰ লোকৰ ফালৰ পৰা মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা নকৰাক লৈ স্থানীয় ৰাইজে ঘটনাটোক কঠোৰ ভাষাৰে নিন্দা কৰে লগতে ঘটনাটো উচিত তদন্ত বিচাৰে গাঁৱৰ এই বৰলীয়া নদীৰ পাৰত আজি ৰাতিপুৱা এই অঞ্চলৰ ৰাইজে এটা মৃতদেহ দেখা পায় মৃতদেহটো দেখা পাই লগে লগে ৰাইজে আমাৰ ABMC খবৰ দিয়ে এই অঞ্চলৰ সচেতন ৰাইজক খবৰ দিয়ে আমি লগে লগে তামোলপুৰ আৰক্ষী থানাত খবৰ দিওঁ লগে লগে গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এটা আৰক্ষী দল আহি উপস্থিত হয় আহি আমি যিটো দেখিবলৈ পালোঁ যে এজন 50 ঊৰ্ধৰ স্থানীয় মহিলাৰ নাম মৰিয়ম নেছা এই অঞ্চলৰ পৰা এই ঘটনাস্থলীৰ পৰা প্ৰায় 1-1.5 কিলোমিটাৰ দূৰত পশ্চিম ভৰগুলি গাঁৱত তেখেতৰ ঘৰ এই মহিলাজনীক এই অঞ্চলত কোনোবাই ৰাতি লৈ আনি নে কেতিয়া কোনে আনিছে আমি নাজানো আমি যিটো অৱস্থাত মৃতদেহটো পাইছোঁ বৰ্বৰভাৱে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিছে ডিঙিত ৰছী লগাই থোৱা আছে হাত বান্ধি থোৱা অৱস্থাত আছে আৰু ৰাইজে প্ৰাথমিক নিৰীক্ষণত এই ঘটনাটো এক ধৰ্ষণ আৰু হত্যাৰ ঘটনা বুলি আমি সন্দেহ কৰিছোঁ আমি লগে লগে এই অঞ্চলৰ আৰক্ষী আহিছে আৰক্ষীৰ লগত কথা পাতিছোঁ আৰক্ষীয়ে এটা কথা কবি আচলতে দুখ পাইছোঁ এটা কথাত যে এই ঘটনাস্থলীৰ পৰা প্ৰায় 3 কিলোমিটাৰ নিলগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি সভা অনুষ্ঠিত কৰি আছে বৰখাটা অঞ্চলত আৰু সেই ঠাইত সকলো তামোলপুৰ প্ৰশাসনৰ বিষয়ববীয়া ব্যস্ত থকা কাৰণে আপোনালোকে চাওক 3 ঘণ্টা 4 ঘণ্টা অতিক্ৰম কৰি গ'ল মৃতদেহটো প্ৰথম দেখা পোৱাৰ পিছত আৰক্ষীক জনোৱাৰ পিছত এতিয়ালৈকে মৃতদেহটো উদ্ধাৰ কৰিব পৰা নাই এখন বগা কাপোৰেৰে ঢাকি দিবলৈও তামোলপুৰ আৰক্ষী প্ৰশাসনৰ এজন বিষয়ববীয়াৰ সময় হোৱা নাই লজ্জাজনক ঘটনা দুখীয়া মানুহৰ জীৱনৰ মূল্য কি তামোলপুৰ প্ৰশাসনে দিব নোৱাৰে নেকি অসম চৰকাৰে দিব নোৱাৰে নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপোনাক আমি এটা কথা অনুৰোধ জনাইছোঁ যে আপুনি আজি যিটো ঠাইত আছে সেই অঞ্চলত তামোলপুৰ প্ৰশাসনে এনেকুৱা সপা দিলা অৱস্থাৰ কাৰণে আজিৰ তাৰিখত মৃত্যু হোৱাৰ পিছতো এজন মানুহে যিখিনি মৰ্যাদা পাব লাগে মৰ্যাদাখিনি লাভ কৰিবলৈ ব্যৰ্থ হৈছে তামোলপুৰ প্ৰশাসনে সেই মৰ্যাদা দিব পৰা নাই আমি দাবী জনাইছোঁ শীঘ্ৰেই এই যি ঘটনা এই অঞ্চলত সংঘটিত কৰিলে যি হত্যাৰ ঘটনা সংঘটিত কৰিলে যি ধৰ্ষণ বুলিও সন্দেহ কৰা হৈছে এই ঘটনাৰ লগত জড়িত প্ৰতিজন দোষীক 24 ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে এনেকুৱা ধৰণৰ ঘটনা আমাৰ এই অঞ্চলত সংঘটিত হোৱা নাই এনেকুৱা নজিৰ নাই কিন্তু এই অঞ্চলত আজি ইমান দিনে আমি এই অঞ্চলত মিলা প্ৰীতিৰে বসবাস কৰি ৰঙিয়াৰ পৰা সৰুখনৰ ৰিপৰ্ট লাইভ অসম 24/7